তো হেল্ল' গাইজ কি খবৰ মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ তো গাইজ আজি মই অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে তো গাইজ মই এইটো যোনটো থাম্বনেইল দেখুৱাই আছোঁ আপোনালোকক সেইটো দুটা ভাগ আছে বুলি কৈছে আৰু মই কোৱা মতে ইংলিছত পাৰ্ট 2 বুলি ক'ব লাগিব তো গাইজ আপোনালোকে ইয়াৰ যোনটো আপোনালোকৰ দৃশ্য তাৰমানে পাৰ্ট 2 ভাগৰ যোনটো অন্যটা তাৰমানে মন্দিৰ আছে বুলি কৈছে তাৰমানে দুভাগ আৰু সেই দৃশ্যটো আপোনালোকক দেখুৱাব চেষ্টা কৰিম গাইজ আৰু যদি গাইছ আপোনালোকে যদি নতুনকৈ আছে তেতিয়া এটা ছাবস্ক্ৰাইব কৰি দিব বেল আইকন প্ৰেছ অল প্ৰেছ চিলেক্ট কৰিব কাৰণ আপোনালোকে সোনকালে নটিফিকেশ্যন পাই যাব মই যেতিয়া এটা নতুন ভিডিঅ' দিম তেতিয়ালৈ আপোনালোকে সোনকালে পাই যাব আৰু লাইক এটা কৰিব কমেণ্ট এটা কৰিব শ্বেয়াৰ কৰি দিব তো গাইছ বেছি দেৰি কৰি নাথাকোঁ আৰু বলক ভিডিঅ'টোলৈ আমি আগবাঢ়োঁ তো গাইছ এই ডাঙৰ গছজোপা দেখিছেনে ইমান ডাঙৰ গছ তাৰমানে দেখিয়ে তাৰমানে ভাল লাগি গৈছে তো গাইছ ইয়াৰ ভিতৰলৈ আমি সোমাই গৈছোঁ তো গাইছ যেতিয়া আমি গুৱাহাটীৰ পৰা তাৰমানে আহোঁতে মই এইটো ক্লিকটো বনাই নিছিলোঁ তো গাইছ এতিয়া মই ভিডিঅ'টো আপলোড কৰি দিছোঁ তো গাইছ আপোনালোকে শেষলৈকে চাই থাকক ভিডিঅ'টো আৰু এনজয় কৰিব তো গাইছ এইটো মন্দিৰ দেখিছে মন্দিৰ ভিতৰত আমি সোমাই আহি গ'লোঁ তো গাইছ এইটো বান্দৰৰ মূৰ্তি ইয়াত বেয়া কথা ক'ব নালাগে দেই গাইছ ইয়াত তাৰমানে যোনটো তাৰমানে বান্দৰৰ মূৰ্তিটো দেখি আহিলোঁ ইয়াত বেয়া কথা ক'ব মানা গৈছে আৰু যোনটো মন্দিৰ আৰু মন্দিৰটো আপোনালোকক কোনটো কি মন্দিৰ সেইটো আপোনালোকক কৈ দিছোঁ তো গাইছ সেইটো দেখিছেনে শ্ৰী শ্ৰী আদ্যা মন্দিৰ সেইটো আপোনালোকক দেখাই থকাটো এই দেখিছেনে শ্ৰী শ্ৰী আদ্যা মন্দিৰ আৰু ইপিনে থকাটো আপোনালোকক কৈ দিছোঁ প্ৰথমতে আৰু এইপিনে জুম কৰিছোঁ প্ৰথমতে এইটো শ্ৰী শ্ৰী মহামায়া মন্দিৰ যিটো আছে পাৰ্ট 2 আপোনালোকক দেখুৱালোঁ এইটো পাৰ্ট 1টো আপোনালোকে ডিছক্ৰিপশ্যনত চাই ল'ব লিংকটো তাতে থাকিব আপোনালোকে চাই ল'ব আৰু এইপিনে আছিলে এটা পুখুৰী যোনটো পুখুৰীত পানী নাই শুকাই গ'ল ঠিক আছে এইপিনে পুখুৰী এটা আছিলে শুকাই গ'ল যিটো পাহাৰৰ ওপৰত পানীটো নাথাকিবই গাইছ আৰু এইপিনে যাওঁ অলপ চাই আহোঁ আৰু এইপিনে যোনটো হিল আছে ন গাইছ ইয়াৰ হিলৰ মাজত আমি সোমাই যাম এতিয়া আৰু আপোনালোকক ইয়াত যোনটো লিখি দিছে না প্ৰৱেশ কৰিব কৈছে আকৌ এইপিনেও এটা ৰাস্তা আছে যোনটো আমি এইপিনে যাব পাৰিম কোনো কেছ নাই ব'লক আমি সোমাই চাওঁচোন কি বস্তু আছে আৰু ইয়াত মন্দিৰ আছে বুলি ক'ব পাৰি দেখিছেনে কি মন্দিৰ এটা লিখি থৈ দিয়া নাই সঠিককৈ তো গাইছ আপোনালোকক দেখুৱাই দিছোঁ কিন্তু তলা মাৰি থৈ দিয়া আছে কিন্তু ইয়াৰ আৰু ভিউটো আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ আমি হিলৰ মাজেদি সোমাই আহি গ'লোঁ প্ৰৱেশ কৰাতে যোনটো আপোনালোকক দেখুৱালোঁ হয় আমি মাজত সোমাই আহিলোঁ আৰু ইয়াত তলা গাইছ কি ক'ব আপোনালোকক দেখুৱাব নোৱাৰিলোঁ গাইছ একো নাই কেছ নাই ৰ'বলক এতিয়া ওলাই আহিলোঁ আমি আৰু তাৰ যোনটো বাহিৰৰ ভিউ আৰু আছে বুলি কৈছে তো গাইছ আপোনালোকক দেখুৱাব চেষ্টা কৰিম এতিয়া গৈ আছোঁ ওলাই যাওঁ আৰু ইয়াৰ পৰা আৰু ওলাই যোৱা যোনটো ভিউ এইবিলাক চব চাই থাকোঁ শেষলৈকে তো গাইছ ব'লক গৈ আছোঁ আৰু গাইছ ইয়াত কিবা এটা ভাল লাগিছে দেই গাইছ আৰু আপোনালোকে ইয়াৰ গছজোপা চাওক গছজোপা আৰু ইমানেই ডাঙৰ শিপা গাইছ ক'বই নোৱাৰি আৰু গছজোপা ইমান ডাঙৰ গাইছ আপোনালোকে চাওক গছজোপা ইমানেই ডাঙৰ কি কম গাইছ আপোনালোকে শিপাও দেখিলে আপুনি ভয় খাই যাব আৰু গাইছ বহুত বস্তু আছে আপোনালোকক দেখুৱাব চেষ্টা কৰিম গাইছ ব'লক ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে আৰু ভিডিঅ'বিলাক দেখুৱাই গৈ আছোঁ মন্দিৰ কি আছে ইয়াত বস্তু চব দেখুৱাই গৈ আছোঁ গাইছ আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু গছজোপা ভিতৰতো আমি যাব পাৰিম গাইছ মন্দিৰ আছে নাজানো চাওঁচোন অলপ জুমিয়ে চাওঁ কি ক'ব ভয়ো লাগে না তো গাইছ গছজোপা ওপৰত বান্দৰ 3টা আছে মূৰ্তি যিহেতু বান্দৰ 3টা আছে ইয়াতো বুজাই দিম আপোনালোকৰ পিছত এতিয়া ব'লকচোন আমি আগবাঢ়োঁ অলপ আগলৈ যিহেতু গাইছ এই গছজোপাত ৰঙা কাপোৰে বান্ধি থৈ দিছে গছজোপাত দেখিছেনে গাইছ ৰঙা কাপোৰে বান্ধি থৈ দিছে গছজোপাত আৰু কিয় বান্ধি থৈ দিছে সেইটো আমি নাজানো তো গাইছ ব'লক ইয়াত কাছৰ আছে দেই গাইছ কাছৰ মন্দিৰ আছে হনুমানৰ মন্দিৰ আছে এইটো চাওক গাইছ আপোনালোককতো পাৰ্ট 1টো দেখুৱালোঁ নিশ্চয় ঠিক আছে পাৰ্ট 1টো যদি চোৱা নাই চাই ল'বগৈ ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম গাইছ আৰু চাওক এইটো মন্দিৰটো বন্ধ গাইছ কি ক'ব কপাল বেয়া গাইছ শ্ৰী শ্ৰী মা মনসা মন্দিৰ তো গাইছ এইটো আপোনালোকে এইটো আৰু সাপ যিহেতু ক'ব পাৰি সাপ বুলিয়ে ক'ব লাগিব গাইছ সাপৰ মন্দিৰ ঠিক আছে সেইটো আপোনালোকক দেখুৱাম প্ৰথমতে আপোনালোকক আৰু নাওখনৰ ওপৰত যিখন ফেৰী বুলি ক'ব লাগিব ঠিক আছে ইয়াৰ ওপৰত চাওক ইয়াত চাওক বিন্দাছ কি ধুনীয়া কৰি উঠিছে ঠিক আছে দুজন ব্যক্তিয়ে চলাই গৈ আছে ফেৰীখন আৰু এয়া চাওঁ সাপৰ যোনটো মন্দিৰটোত সোমাব মন আছিলে কিন্তু কি ক'ব তলা ঠিক আছে অহাটো দেৰি হৈ গ'ল আৰু এইজোপা গছজোপা কিয়ে বনালে আৰে ভাই চাপ চিমেণ্টেদি বনোৱা গাইছ চিমেণ্টেদি বনোৱা চুই চালোঁ আৰু চিমেণ্টেদি বনোৱা গাইছ ঠিক আছে
বহুত ডাঙৰ গছ আৰু ইয়াৰ ভিতৰতো সোমাই যাব পাৰিম এই অৰ্থনি যোনটো ডাঙৰ গছজোপা এই ডাঙৰ গছজোপা ভিতৰতো সোমাব পাৰে আৰু এইজোপাতো সোমাব পাৰে ঠিক আছে এইজোপাতো সোমাব পাৰে ঠিক আছে আৰু এইটো গুফা বুলি ক'ব লাগিব মোৰ মতে গুফা ঠিক আছে এতিয়া বলক আৰু কোচবিহাৰৰ ভিডিঅ' চোৱা নাই যদি আপোনালোকে যোনটো ৱেষ্ট বেংগলৰ সেইটো ভিডিঅ'টো আপোনালোকৰ ডিছক্ৰিপশ্যনত দি দিম আৰু এই পোৱালিকেইটা সোমালে আৰু দাদাও সোমাই গ'ল তো গাইজ বলক মই চাই আহোঁগৈ চাব নোৱাৰি গাইজ আন্ধাৰে আন্ধাৰ এতিয়া গাইজ ওলাই যাম বুলি ভাবিলোঁ যিহেতু আন্ধাৰ আৰু বন্ধ ঠিক আছে গেট বন্ধ যাব নোৱাৰি সোমাব নোৱাৰি চাব নোৱাৰি কি ক'ব গাইজ মই এইটো ভিডিঅ'তে মই কৈছিলোঁ যে 3টা বান্দৰ যোনটো গছৰ ওপৰত আছিলে আৰু সেই 3টা বান্দৰ মই কিবা ৰহস্য এটা আছে বুলি কৈছিলোঁ তো গাইজ সেই ৰহস্যটো মই আপোনাক বুজাই দিব লৈছোঁ তো গাইজ 3টা বান্দৰ দেখিছেনে প্ৰথমটো বান্দৰে কাণেদি নুশুনিব কৈছে বেয়া কথা কাণেদি নুশুনিব কৈছে ঠিক আছে আৰু গাইজ দ্বিতীয় বান্দৰটো বেয়া বস্তু চকুৰে নাচাবা ঠিক আছে সেইটো জনাইছে আৰু তৃতীয় বান্দৰটোৱে কৈছে যে বেয়া কথা মুখেৰে নকবা ঠিক আছে এটা আপোনাক বুজাই দিলোঁ বান্দৰকেইটা কি কৈছে আৰু তাৰ উপলক্ষে আৰু বস্তু দেখুৱাইছোঁ ব'লক গাইজ এই কথাষাৰ মহাত্মা গান্ধীয়ে কৈ থৈ গৈছিলে ঠিক আছে গাইজ আপোনালোকক জনামতে বহুত দেখুৱালোঁ আৰু গাইজ ইমানেই আছিলে ভিডিঅ'টো আৰু যদি চাই ভাল লাগিলে তেতিয়া এটা ছাবস্ক্ৰাইব কৰি দিব বেল আইকন অল পে চিলেক্ট কৰি দিব আৰু সোনকালে আপোনালোকে এতিয়া ভিডিঅ'বিলাক পাই যাব তো গাইজ আজিৰ কাৰণে বাই বাই।